দেখাই গৈ আছোঁ বেছিকৈ নেদেখাওঁ জাষ্ট অলপ অলপ ক্লিপকৈ দেখিছোঁ আৰু ইমান দীঘলকৈ নেদেখাওঁ জাষ্ট অলপ ওচৰত কমকৈ দেখাই গৈ আছোঁ আৰু নেক্সট ডে আজি কেনেকুৱা হ'বলৈ গৈ আছোঁ তেওঁলোকে চাই থাকিব এতিয়া আমি ব্ৰাছটো কৰি ল'ম আৰু বাজনটো কৰি ল'ম বাজনখন কৰি থাকি ল'ম কম্পেয়াৰ কৰি ল'ম মানে তেনেকৈ অলপ তেতিয়াহ'লে আৰু ইফালে মানুহ কেইজনমান আছে জেনেৰেল লগত দেখাই আছোঁ বেগ কেমেৰা কৰি Junction পাই গ'লো ধনী ৰাতি হোৱা নাই এতিয়াহে বৰ্তমান नहीं से इडली बड़ा पूरी मसाला अरे मोरी मसाला गरम नाश्ता इडली बड़ा पूरा मसाला जति तो झालमुरी ना खा झालमुरी बुढ़ी सुडी उलाई আছে দিছে পুরা আইলে দোস্ত खाया सो क्या ना लिखे के दिसे दामी खाना नहीं बिरयानी तो अब खाई लो लिखिए अपना तो जो लिखना तो अब ভালো লাগছে বিরিয়ানি খাই তো খাই লো আৰু খাই থাকিম লগ পাই থাকিম আৰু আগলৈ গৈ থাকোঁ ভিডিঅ'টো চাই থাকক সকলোৱে চাই থাকক ভিডিঅ'টো একচুৱেলি বেছি দীঘলীয়া নকৰিব আৰু একচুৱেলি যিহেতু নেটপেক MB নাই বাৰু তো যদি 1.5 GB পাম সেইটো লগতে মই ভিডিঅ'বিলাক আপলোড দিওঁ তো সেইটো কাৰণে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'বিলাক এনেকৈ আৰু চটকৈ বনাই গৈ আছোঁ ভিডিঅ' তো চাই থাকক খালি ভিডিঅ'টো মজা লওক গৈ আছোঁ যিহেতু হাই গাইছ ফাইনেলি ভাত পানী খালোঁ ভাত পানী খাই এতিয়া বৰ্তমান এনে বাগৰ গৈছে অলপমান শুই দিম এনেকৈ এয়া মোৰ খোৱা জেগাখন এতিয়া শুওঁ অলপমান তো পিছত লগ পাই আছোঁ হয় নাই অলপমান 2 ঘণ্টামান হৈ লওঁ তাৰপিছত 4টামান বজালৈ উঠিম অলপমান উঠি বাহিৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম তো তেতিয়াহ'লে এতিয়া অলপমান শুবলৈ দিয়া মোকো বহুত দূৰ যিহেতু আছে তেতিয়াহ'লে বাহিৰৰ দৃশ্য দেখিবলৈ হৈ থাকক অলপ পাছত টোপনি মাৰি লওঁ হয় নাই আসলে ইয়াৰ ভিউ আপোনালোকে চাব পাৰে এতিয়া বাজিছে 5:15 ইয়াৰ ভিউ 5:15 ভিউ একচুৱেলি কি হ'ল কথা ইফালৰ পৰা গ্লাছটো আছে গ্লাছটোৰ কাৰণে সম্পূৰ্ণকৈ ভালকৈ দেখি নাপায় তো তথাপিও অলপ চেষ্টা কৰিছোঁ দেখাবলৈ আপোনালোকক ভিউ तेरा भाई जेट भी
पहली बार जो तुझको देखा तेरे ऊपर दिल मैंने फेंका तेरी आंखों में है जादू मेरी सोना ओए मेरी बाबू जो बोले कर दो प्यार से क्यों डरती हो परिवार से दिल मेरा बोले कसम से क्या शादी करोगी तुम हमसे नंबर दो पापा या मम्मी का पैसा कमाते हैं कम्मी क्या मम्मी को राजी हम कर लेंगे भागोगी हम तुमको धर लेंगे समंदर का है पानी আমাৰ অসমত এনেকুৱা চাহপাতৰ বাগান ইয়াত খেজুৰ গছৰ বাগান খতম দলং 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 হাই গাইজ তো আহি পালোঁ সেই এটা ফেক্টৰী এইটো কি ফেক্টৰী এনেকুৱা ধৰণৰ কিনো ফেক্টৰী আপোনালোকে দেখি আছে কমেণ্টত জনাবচোন এইটোনো কি ফেক্টৰী হয় এনেকুৱা ধৰণৰ কি ফেক্টৰী হ'ব পাৰে জনাবচোন কমেণ্টত মুড়ি থাক তোতে হাই গাইজ এয়া সেউজীয়া 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 আৰু এনেকুৱা কি চুটি চুটি ধান আমাৰ এইফালে ক'বলৈ গ'লে কঠীয়াবিলাকহে এনেকুৱা ধান বুলি ক'ব পাৰি ইমান চাপৰ চাপৰ তো আমাৰ এইফালে কঠীয়াবিলাকে এনেকুৱা চাপৰ চাপৰ হয় ইফালে কেনেকুৱা চাপৰ চাপৰ বাপৰে বাপ এডাল সমানে দীঘল বুলি কওঁ ধানটোনো কিমান দীঘল হ'ব তেতিয়াহ'লে গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নাই এডাল নকৰিবি যিমানখিনি পাৰিছোঁ সৰু সৰু ক্লিপ দেখাবলৈ দেখাইছোঁ তো ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ তো আৰু যিসকলে নেক্সট ডে টুমৰো নতুনকৈ আৰু সদায় যিমান পাৰোঁ যোৱালৈকে ভিডিঅ' এটা আপলোড দিম বুলি ভাবিছোঁ তো যিসকলে মোৰ চেনেলটো চেলেকা নাই চেলেকি দিব লগতে মানে ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকৰ ওচৰত পোনপ্ৰথমে নটিফিকেশ্যন হৈ পৰিব তো তেতিয়া আপোনালোকে নটিফিকেশ্যন দবাই দিব দবাই দি আপুনি মোৰ ভিডিঅ'টো চাব পাৰিব এনজয় কৰিব বিচনাত হৈ তো এতিয়ালৈকে বাই বাই টাটা এতিয়া বাজিছে আপোনাৰ 5:35 তো তেতিয়াহ'লে এনজয় কৰক ভিডিঅ'টো চাওক এইটো টি10 টাটা বাই বাই